8 ঘণ্টাৰ পিছতহে কিয় জনোৱা হ'ল আমাৰ অসমবাসীক, কিয় আমাক আগতে জনোৱা নহ'ল কথাটো, তাৰ মাজত কি ৰহস্য সোমাই আছে আমাক লাগিব গোটেই উত্তৰ। আৰু অলৰেডি CIDক দিয়া হৈছে এই কেছটো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। কি হৈছে আচলতে, তেওঁলোকে আচলতে জুবিন দাক কি বুলি ভাবে মানে, এইবোৰ আছে আমাৰ ঘৰৰ পৰিৱেশ জুবিন দা মোক ছবি আছে দেখিছেনে, কিন্তু বহুত আগতে অকা হয়, মই যোৱা 2 বছৰমান 1.5 বছৰ 2 বছৰ হ'ল চাগে। আৰু এইফালে চাওক তলত দেখিছেনে চাকি জ্বলাই থোৱা আছে। কিমান ভাল পাব লাগিব এজন শিল্পীক, আমি কিমান ভাল পাওঁ জুবিন দাক, আমি কিমান ভাল পাওঁ, কিন্তু তেওঁলোকে জুবিন দাক একো গুৰুত্বই নাই মানে। এজন সাধাৰণ মানুহকো মানুহে তাতকৈ বেছি গুৰুত্ব দিব, পানীত পেলাই পিনি মাৰি দিলে জুবিন দাক তেওঁলোকে। কেনেকে কেনেকে মানে এইটো বস্তু কেনেকে সহ্য কৰিব পাৰি কওকচোন আপোনালোকে, একদম কি মানে এই বস্তুটো। মই চিৰিয়াছলি ক'ব গ'লে মই এতিয়া অলপ ভালকে ভিডিঅ'টো বনাই আছো, কিন্তু মোৰ মানে কালি এই ঘটনাটো গম পোৱাৰ পিছৰ পৰাই মই একেবাৰে ভাগি পৰিছো। মই চাওক, আমি লগত যদি এটা ল'ৰা লৈ যাওঁ, লগত এজন ছোৱালী যাকে হ'লেও আমি লৈ যাওঁ, পানীত খেলিবলৈ আমি কেতিয়াও নিদিওঁ। তাতে পানীত পেলাই মানুহজনক মাৰি পেলালে। জুবিন দা এটা অসুখ আছিলে, মই ভাবিছিলো যে অসুখত চাগে জুবিন দাৰ কিবা এটা হ'ল, সেইকাৰণে পানীত অসুখটো হোৱাৰ কাৰণে প্ৰব্লেমটো হ'ল, চিজাৰ হৈছে বুলি যিটো কয়। কিন্তু সেইটো নহয়, এতিয়া যিটো ৰিপৰ্ট আহিলে, ৰিপৰ্ট অনুসৰি জুবিন দাৰ মৃত্যু হৈছে পানীত পৰি। পানী খাই মানুহজন মৰি গৈছে, সাগৰৰ পানী খাই, কিন্তু তাত থকা মানুহখিনিয়ে একো গমেই নাপায়। তেওঁলোকে মৃত্যু হৈ গ'ল জুবিন দাৰ, কিন্তু জুবিন দাৰ মৃত্যু হোৱাৰ পিছতহে আমাক অসমবাসীক জনাইছে। তেওঁ 8 ঘণ্টা পিছত জনাইছে। কিয় মানে এনেকুৱা? বহুত মানুহে আগে গম পায়, কিছুমানে পোষ্ট দিছে, নিউজত দিছে, কিন্তু খুব কমেহে গম পাইছিলে সেইটো কথা আগেই। কিয় সেনেকুৱা কৈছে, তাৰ মাজত কি ৰহস্য সোমাই আছে আমাক লাগে। আৰু যিহেতু জুবিন দা এতিয়া অলৰেডি মৃত্যু হৈ গ'ল, মৃত্যু হোৱাৰ পিছত মই বিচাৰো চৰকাৰলৈ এটা মই বিনম্ৰ অনুৰোধ কৰিছো যে জুবিন দাৰ যিটো দেহ লাষ্টত যোৰহাটলৈ অনাটো মই বিচাৰো। মই যিহেতু শিৱসাগৰৰ হয়, মই বিচাৰো যোৰহাটলৈ অহাটো, কাৰণ গুৱাহাটীলৈ আমাৰ এইফালৰ মানুহ বহুত যাব নোৱাৰে গুৱাহাটীলৈ, আৰু আমি মানে বিচাৰো তেওঁৰ জন্মস্থানত অহাটো, যোৰহাটলৈ অহাটো বিচাৰো। আৰু যদি সম্ভৱ হয় জুবিন দাৰ মৃতদেহ বুলি ক'বলৈ মোৰ মানে মনৰ পৰা নোলায় মৃতদেহ বুলি। এতিয়াও এনেকুৱা লাগে যে জুবিন দা জীয়াই আছে আৰু সদায় জীয়াই থাকিম আমাৰ বুকুৰ মাজত। আৰু জুবিন দাক আমি বিচাৰো গোটেই আমাৰ অসম যদি এবাৰ ভ্ৰমণ কৰে তেখেতৰ দেশটো আমি বিচাৰো। আৰু জুবিন দাৰ নিচিনা ব্যক্তি জীৱনত আমি কেতিয়াও দেখিব নাপাওঁ, এইটো চিৰন্তন সত্য। তেখেতৰ নিচিনা ব্যক্তি আমাৰ অসমত জন্মগ্ৰহণ কৰি আমাৰ অসমৰ কাৰণে বহুত এটা ডাঙৰ অৱদান হয়, আৰু এইটো কেতিয়াও এনেকুৱা অৱদান আমি কেতিয়াও নাপাওঁ আমাৰ অসমৰ কাৰণে। ইয়াতকৈ ডাঙৰ ক্ষতি আৰু একোৱেই নাই। গতিকে এই 19 তাৰিখটো আমাৰ কাৰণে বহুত বেছি এটা বেয়া দিন। 19 ছেপ্টেম্বৰ আমাৰ অসমৰ কাৰণে এটা ব্লেক ডে হয়, কি ক'ম। আৰু তাৰ আগত জুবিন দা কোনোদিন মানে তাৰ অলপ দিনৰ আগত বোলে বেমাৰ হৈ আছে বা কিবা, একোৱেই নাছিলে, জুবিন দা সুস্থ আছিলে। সেই মানুহজনক পানীত নি মাৰি পেলালেগে তেওঁলোকে নি। কি দৰকাৰ নৰ্থ ইষ্ট ফেষ্টিভেল তাত অৰ্গেনাইজ কৰিবৰ কাৰণে? নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত পাতক, অসমত পাতক, নৰ্থ ইষ্টত পাতক, কিন্তু কিয় জুবিন দাক লৈ গ'ল? কিন্তু এতিয়া DY365 এটা নিউজ আহিছিলে, য'ত কৈছিলে শ্যামকানু মহন্তই কৈছে যে তেওঁ বোলে জুবিন দাক মাতি নিয়াই নাছিলে, জুবিন দাই নিজে আহিম বুলি কলতহে লৈ গৈছিলে। সেনেকুৱা মানুহ। আৰু সেই নিউজটো DY365 ডিলিট কৰি দিলে অলৰেডি, কিন্তু বহুত ফেচবুক পেজত নিউজটো আছে। গতিকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ভালকে তদন্ত হ'ব লাগে, মই সেইটোৱে বিচাৰো। আৰু জুবিন দাৰ যিটো দেশ, সেই দেশটো আমাৰ গোটেই অসমত এপাক ভ্ৰমণ কৰাব লাগে, মই চৰকাৰলৈ সেইটো অনুৰোধ জনাইছো। আৰু জুবিন দাৰ নিচিনা ব্যক্তি আৰু অসমত কেতিয়াও আমি নাপাওঁ। তেওঁৰ যিটো অৱদান, তেওঁৰ যিটো নিস্বাৰ্থ প্ৰেম আমাৰ অসমৰ প্ৰতি, তেওঁৰ যিটো নিস্বাৰ্থ প্ৰেম গছ গছনিৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি যি প্ৰেম, সেইটো আৰু এজন কাৰো মাজত আমি দেখা নাপাওঁ। আৰু জুবিন দাৰ যিটো অন্তৰৰ কথা কৈছিল, সেই কথা কোনো এনে ক'ব নোৱাৰে। আজিকালিতো বহুত ছিংগাৰ আছে যিয়ে ৰাজনীতিত দব খাই যায়, কিন্তু জুবিন দা এনেকুৱা এজন ব্যক্তি আছিলে, তেওঁ কেৱল ছিংগাৰ নাছিলে, তেওঁ কেৱল এজন গায়ক নাছিলে। তেওঁৰ নিচিনা শিল্পী আমি পাবলৈ টান। তেওঁ কিমান বিপ্লৱী গান গাইছিলে। তেওঁ দুখত সুখত বিপ্লৱত দিনে ৰাতিয়ে আবেলি আমি সকলোৱে জুবিন দাৰ গানে আমি শুনি থাকো। আৰু তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে, কি ক'ম। ভূপেন হাজৰিকা দেৱৰ পিছত তেওঁৱে এজন যাক আমি জুবিন দাক ভালকে পাইছো। আমি 90s যিখিনি আছো, আমি জুবিন দাক ভালকে পাইছো, ওচৰৰ পৰা পাইছো, কাষৰ পৰা পাইছো। মইতো বহুত কিবা পাইছো তেখেতক, কিন্তু তেখেতক মই আজিলৈ এখনো চেল্ফি নামাৰিলো। কিয় জানেনে? কাৰণ এনেকুৱা লাগে যেন তেওঁক ডিষ্টাৰ্ব নিদিওঁ নেকি চেল্ফিখন মাৰিবলৈ। জুবিন দাই চেল্ফি মাৰোঁতে বহুত বেছি বেয়া পাইছিলে, যাৰ কাৰণে মই তেখেতৰ লগত ফটোতে মাৰিলো। কিন্তু তেখেতৰ লগত মোৰ এটা ভিডিঅ' আছে,
য'ত মই তেখেতক কৈছিলোঁ জুবিন দা মই আপোনাক বহুত ভাল পাওঁ, জুবিন দাই কৈছে থেংক ইউ ভাই, থেংক ইউ এনেকৈ কৈছে জুবিন দাই। তো এইখিনি বস্তু মনত পৰিলে আৰু দিনটো অকল দুখে কৰি আছোঁ, কান্দি আছোঁ, কিন্তু এই সঁচা কথা চেনেলত যে মই এইটো ভিডিঅ' দিছোঁ বহুত শক্তি গোটাই পিনি মানে নকন্দাকে একদম ষ্ট্ৰংলি কৈছোঁ, নহ'লে নিউজবোৰ চালে মানে অট'মেটিকলি চকু পানী ওলাই আহে, কি ক'ম মই। গতিকে মই এইটোৱে বিচাৰিম ইয়াৰ উচিত তদন্ত হ'ব লাগে, তাকে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু জুবিন দাৰ নিচিনা ব্যক্তিক আমাৰ মাজত আমি সদায় জীয়াই ৰাখিম আৰু তেখেত আমাৰ অন্তৰত থাকিব, আমাৰ অসমীয়া থকালৈকে, আমাৰ অসম থকালৈকে যেতিয়ালৈকে থাকিব, আৰু জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব।